Hey everyone, welcome to my YouTube channel ST Claim Life. মই তানাজ আৰু এতিয়া বাজে ৰাতিপুৱা 9:30 আৰু আজি ইমানেই গৰম গাইছ সো মই কলেজ যাব নোৱাৰিলো গৰমৰ কাৰণে বাকি এতিয়া শুই উঠি মেলি মই হ'ল বড় টাইম হৈ উঠা আজি সোনকালে উঠিলো কাৰণ ভাবিছিলো যে কলেজ যাম কিন্তু ৰ'দ জাক দেখি মানে ভয় খাই গলোকে যাব নোৱাৰিলো আৰু উঠি অকমান দেৰি পঢ়িলো দেন মই বিছনা পাৰিলো আৰু এতিয়া পঢ়ি আছো তো ভাবিলো ব্লগটো এতিয়া পাই ষ্টাৰ্ট কৰি দিও দিনটো কি কৰিছো দেখাই যাম চাই যাব হেয়াই চাই থাকক বাকি কেকা গৈছে কামলে আৰু হি আহিব এতিয়া জলপান খাবলে আমি জলপান খাম একেলগে আৰু মায়ে কি কৈছে চাই দিব কি বনাইছে আজি জলপান তো এফালে মায়ে গা সা ধুই মেলি মাত্ৰ আছে আৰু মায়ে জলপান বনালে বাকি হেয়াই চাই থাকিব তো হে গাইজ কেকা জলপান খাবলৈ আহিলে আৰু জলপান খালো আমি জলপান খাই মেলি আমাৰো কেকা পটককে মোৰ কলেজল যাব লগা হ'ল সাইন এটা কৰিবলৈ কাৰণে মাতিছিলে ৰেজিষ্ট্ৰেচনৰ কিবা তো হেতি তালে গৈছে আৰু মই বহুত লৰালৰি হ'ল সো ৰেকৰ্ড কৰিব নহলে একো বাকি হেয়াই এতিয়া মই অকমান দেৰি পঢ়ি আছো আৰু চাই থাকিব আৰু So hey guys, মই just got hui ahilu aru etia moi lagam mur suli serum city ase pura na sadu dare sir ma sticks ase lagao baki maru keka ahile keka etia kamole gol ahi pene aru ma potokke pehiera ghorle goise ahibo aru Okay, so মই গাঢ়ু হল আৰু এতিয়া মই যাম দোকানলে কাৰণ আপোনালোকে জানে এতিয়া মই কিবা এটা খাবলৈ মন যায় তো এতিয়া মই কিবা এটা খাবলৈ আনুগে এন্ড দেন কিবা এটা খাও অকমান আৰাম কৰো কাৰণ বহুত বেছি গৰম গাইস তো মানে ফেন নিদেগে থাকিব নোৱাৰি মই যে চাইছো ফেন খন দিব পাহৰিলো মোৰ ৰূপটো দিছে না এন্ড গাইস এই দুদিন যেহেতু বহুত বেছি গৰম দিলে কালি আৰু আজি তাৰ আগত মোৰ চুলিখিনি ঠিকে আছিল দেই কিন্তু এই দুদিনৰ পৰা ইমান গৰম সো মোৰ স্কেল্পটো এনি টাইম ঘামি থাকে তিতি থাকে তো হেতু কাৰণে ইয়াৰ দিছে হেয়াৰ ফল পুৰা হৈছে আৰু মোৰ বহুত বেয়া লাগে হঠাতে যে মোৰ চুলিবোৰ এনেকে হৰে কাৰণ মোৰ নৰমালি এনেকে চুলি নহৰে তথাপিতো মোৰ চুলিখিনি পাতল কিন্তু তথাপিতো যেতিয়া এনেকে চুলি হৰে ন বহুত দুখ লাগে গাইস তাকে হেয়াই গাইস উপায় নাই কি কৰিম তেনে মই দোকান যাওঁ ফাৰ্ষ্টে এনকে কিবা লৈ খাবলে চাই থাকক Hey guys, মই হৈ গৈছিলো আৰু এই জাস্ট উঠিলো মই বহুত দেৰি হল হোৱা তো আজি কোন বেছিকে হইলো আৰু এতিয়া মই খাবলৈ শুরু কল উঠি তাৰপিছত অকমান দেৰি পঢ়িম কি চাই থাকক So hey guys, মই জাস্ট ভাত খাই আহিলো আৰু তাৰ আগৰখিনি মই ভালকে শুট কৰিব নহলে কাৰণ অকমান দেৰি মই পঢ়িলো দেন অকমান মই পাকিস্তানী ড্ৰামা চাইছিলো বাকি এতিয়া ভাবিছো অকমান দেৰি পঢ়িলো এটা বাজে 11টা কাৰণ মই দিনত বহুত দেৰিলৈকে শুইছিলো ন তো এতিয়া মোৰ টোপনি নাহিব আৰু ইমান গৰমত যেনেও টোপনি নাহে তো এতিয়া মই অকমান পঢ়ি মেলি শুই দিম আৰু একদম ৰাতিপুৱা শুই উঠিহে শুট কৰিম এতিয়া আৰু কি দেখামনো মই পঢ়ি মেলি শুইয়ে দিম তো Hey guys, good morning আৰু এতিয়া হৈছে ৰাতিপুৱাৰ 11:30 বাজে বাকি মই অকমান দেৰি আগত উঠিলো আৰু উঠি পেনে এনে ঘৰ চহাৰিলো বিছনা পাৰিলো তেন মই অকমান বহি আছিলো এনে ফোনটো লৈ আৰু আজি আমাৰ জলপান বনাইছিলে ভাত এণ্ড মাছ যেহেতু মই মাছ খাই বেয়া পাওঁ তো এতিয়া মই দোকান যাওঁ এণ্ড মই মেগী আনোগে মেগী খাম কাৰণ মই মাছ বহুত বেয়া পাওঁ খাই পেলাই কেতিয়াবা নোৱাৰাত খাই দিব লগা হয় আৰু কিন্তু এতিয়া মই মেগী খাম আজি মোৰ ৰাতিপুৱা একদম মন নাই যোৱা মাছ খাবলৈ মই মেগী আনোগে আৰু হেয়াই ভাবিছো আজি ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ বাকি হেয়াই ৰাতিপুৱা ভিডিঅ'টো কণ্টিনিউ কৰি দিলোঁ চাই যাব আৰু ইফালে মই আহি আছো গাড়ী আৰু ইমানেই বেয়া ৰ'দ দিছে তো ওচৰলৈ আহোঁতে ছাতিখন লৈ আহিব লগা হৈছে আৰু বাকি আজি কলেজ বন্ধ আছিলে মই নগলো তেনেকৈ Hey guys, ইফালে মই মেগী বনালো এনে মই খাব লৈছো গৰম মেগী বাকি পাকঘৰটো সোমাই থাকিব নোৱাৰি মানে গৰম সেইটো কাৰণে মই একো দেখাব নহলে মেগী বনোৱাটো কিনো দেখাম দেখালো সেইকেইটা মই জলদি খাই লওঁ পাকিস্তানী ড্ৰামা চাই আৰু গাইজ মই পাকিস্তানী ড্ৰামা চাই বহুত ভাল পাওঁ আৰু কোনে ভাল পায় মোক ক'ব সো সেই গাইজ এতিয়া মই গা চা ধুই মেলি আহিছো ফেনখন দি থৈ
অ'কে, ইমানেই ভয়ংকৰ গৰম গাইজ, বাহিৰত ৰ'দ দেখিলে ভয় খাই যাব, ইমানেই ৰ'দ। আৰু এতিয়া মই চিম লগাই লওঁ জল্দি। বাকী আজিৰ দিনটো মই বিছনাৰ পৰা উঠাই নাই, ফেনখন চলাইছোঁ এণ্ড বিছনাতে দিনটো পৰি আছোঁ, কাৰণ আজি হৈছে কৰম পূজাৰ বন্ধ। আৰু বন্ধ নহ'লেও এইকেইদিন মই এনেও কলেজ যোৱাই নাই বাৰু, তথাপিতো ইমান গৰম মানে উঠিবই মন যোৱা নাই, সেইকাৰণে মই শুয়ে আছোঁ। আৰু এতিয়া গা চা ধুই মেলি আহিলোঁ। বাকী ভাবিছোঁ আজি নুশু, কাৰণ মই এইকেইদিন ইমানেই হৈছোঁ গাইজ। দিনত মই 4-5 ঘণ্টা শুই দিওঁ, ৰাতি মোৰ টোপনি নাহে বহুত দেৰিলৈকে, আকৌ ৰাতি নোহোৱাৰ কাৰণে ৰাতিপুৱা দেৰিলৈকে শুই থাকোঁ। তো সেইবিলাকে হৈ আছে মোৰ লাইফত, পঢ়া শুনা হোৱা নাই, অকল পঢ়ি পিনে ফোন চাই থকা হৈছে। এতিয়া অকণমান ৰৈ পিনে ভাত পানী খাম আৰু দেন অকণমান ৰখিম, আজি নুশু, নিজকে কণ্ট্ৰল কৰিম। মোৰ ভাত খাই বহুত টোপনি আহে, কিন্তু কিবা এটা কৰিম আৰু নুশু আজি। চ' গাইজ এতিয়া বাজিছে 5টা, আৰু এতিয়া মোৰতো মই কৈছিলোঁ আজি মই নুশু, তো বহুত বৰ লাগিছে, আৰু এতিয়া মোৰ ফোনটো চাৰ্জ নাই চাই। তো মই ভাবিছোঁ যে মেহেন্দিকে আঁকো। এইফালে মই মেহেন্দি ডিজাইন উলিয়াই লৈছোঁ লেপটপত, দেখাইছোঁ। এইটো ডিজাইন মই উলিয়াই লৈছোঁ, এইবিলাক ৱাইপছ লৈ লৈছোঁ। আৰু বাকী যিহেতু মই হোৱাইট টপটো পিন্ধি আছিলোঁ আৰু মেহেন্দি লগালে দাগ লাগি যায়, সেইটো কাৰণে মই চেঞ্জ কৰি আহি গ'লোঁ। মই জানো বহুত গৰম, কিন্তু উপায় নাই, মানে দাগ লাগি গ'লে আকৌ মোক মায়ে গালি দিব। আৰু মই মেহেন্দি লৈছোঁ নেহা, আনকালে মই কাভেৰী লওঁ, কিন্তু আজি মই নেহা লৈছোঁ। বাকী চাই থাকক কেনেকুৱা আঁকো, কাৰণ মই ইমান প্ৰ'টো নহয়, মই জল্দি আঁকি লওঁ। জল্দি মানে এতিয়া মই ষ্টাৰ্ট কৰিছোঁ 5টাৰ পৰা ন, এতিয়া মোৰ জানো কিমান দেৰি লাগে চাওঁ আহক। বহুত দেৰি লাগে মই মেহেন্দি আঁকোতে, মই লাহে আঁকো। চ' গাইজ ফাইনেলি এইখিনি হৈ গ'ল লগোৱা, আৰু এইখিনিৰ টাইম হৈছে 6:20। মানে এইখিনি লগাওঁতে মই 1 ঘণ্টা 20 মিনিট টাইম খৰচ কৰিলোঁ। মানে মই গান শুনি শ্ল'কৈ লগাই আছিলোঁ, তো সেইটো কাৰণে বহুত টাইম লাগি গ'ল। আৰু ভালকৈ দেখাইছোঁ ৰ'ব আপোনালোকক এইফালে, আৰু ইমান বেয়াও লগা নাই ওচৰৰ পৰা গাইজ, কেমেৰাত কিন্তু মোৰ ঠিক নাই লগা দেই। আৰু মা এফালে গৈছিলে, এইমাত্ৰ আহি সোমাইছেহি। তো এতিয়া মই কিবা এটা খাওঁগৈ যাওঁ, ভোক লাগিছে গাইজ। এতিয়া মই আকৌ মেগী খাব লৈছোঁ, মানে ৰাতিপুৱা শুই উঠি মেগী খাইছিলোঁ, আকৌ এতিয়া মেগী খাব লৈছোঁ। দিনটোত মই 2টা মেগী নাখাওঁ বাৰু, সদায় নাখাওঁ দেই মেগী, মই বহুত কমকৈ খাওঁ আজিকালি। তো এতিয়া আকৌ মেগী খাব লৈছোঁ। আম্মা ওলাই গৈছিলে যে, তেওঁ লৈ আহিছিলে কিবাকিবি মেগী, তাৰপাছতে আৰু কিনিছিলা বুট চুট লৈ আহিছিলে খাবলৈ কাৰণে। তো খাই মেলি এতিয়া মেগী, মই যেনে তেনে এখন হাতেৰে মেগী বনালোগৈ, কেকাপাও হেল্প ল'লোঁ অকণমান। বাকী খাই লওঁ এতিয়া মই জল্দি, মই অকণমান পঢ়িবও আছে, আৰু কালিৰ পৰা মোৰ কলেজো আছে গাইজ। মই মেগী চেগী খালোঁ, আৰু এয়া এইখিনি ভাবিছোঁ আঁতৰাই দিওঁ, কাৰণ এতিয়া 7:20 হ'ল। মই 6:20 এইখিনি লগাই হৈছিলে কমপ্লিট, চ' 1 hour হৈ গ'ল, আৰু এইখিনি শুকাই গ'ল। ইয়াতকৈ ভাল কালাৰ নাহেও চাগে, মানে ইমান ঠিক কালাৰ অহা নাই গাইজ, বহুত লাহে আহিছে। আৰু মই ভাবাও নাছিলোঁ বা মোৰ এক্সপেক্টেশ্যনো নাছিলে যে নিহাৰ পৰা বহুত বেছি ভাল কালাৰ আহিব, কাৰণ নিহাটো মই এবাৰ আগতে ট্ৰাই কৰিছিলোঁ। এটা নিহা আছে, সেইটো নিহাৰ পৰা কালাৰ আহে, কিন্তু এইটো মানে এই ৰেড কালাৰ পেকেটটো, এইটো মোৰ কিবা ডুপ্লিকেট নিচিনা লাগে। কিন্তু অপশ্যন আছিলে, মই ইয়াতে বিকিবলৈ আহোঁতে ইয়াতে লৈছিলোঁ, ভাল কালাৰ নাহিলে গাইজ। এতিয়া তেল লগালে যদি ভাল আহে চাব লাগিব, কিন্তু কাবেৰীটোৰ পৰা বহুত ধুনীয়া কালাৰ আহে। এতিয়া মই এইখিনি আঁতৰাই দিওঁগৈ, উপায় নাই আৰু গাইজ। এইটো আহিলে কালাৰ, কেমেৰাত যে একেবাৰে ধৰা পৰা নাই এয়াই, আৰু মোৰ লাগিছে যেন ৰাতিপুৱালৈকে ডাৰ্ক হৈ যাব, কি ৱেইট কৰোঁ। আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ, আৰু তো মই আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ, আৰু এইটো কালাৰটো মই নেক্সট ব্লগত দি দিম। বাকী যদি ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা পালে, চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই নতুন ভিডিঅ' আহিলে চাব পাৰে। বাই বাই।